অপাৰেশ্যন সিন্দুৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱাকালি ৰাতি প্ৰায় 4 বজাত যেতিয়া আমি সকলো শুই আছিলোঁ তেতিয়া ভাৰতবৰ্ষই পাকিস্তানৰ প্ৰায় 9 ঠাইত বোমা নিক্ষেপ কৰিছে। যোৱাকালি ৰাতি যেতিয়া ভাৰত চৰকাৰে আমাৰ সাধাৰণ মানুহক যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ কৈছিলে, তেতিয়াই ভাৰতবৰ্ষই পাকিস্তানৰ 9 ঠাইত বোমা নিক্ষেপ কৰিলে। ভাৰতবৰ্ষৰ পাকিস্তানৰ এনে আক্ৰমণৰ ফলত পাকিস্তানত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া পাকিস্তানৰ যিমানবিলাক স্কুল কলেজ আছিলে সেই স্কুল কলেজসমূহ এতিয়া বন্ধ কৰি দিয়া হৈছে আৰু যিমানবিলাক বিমানবন্দৰ আছিলে বহুতো বিমানবন্দৰ এতিয়া স্তব্ধ কৰি দিয়া হৈছে। আৰু এই আক্ৰমণ পাকিস্তানৰ সাধাৰণ জনতাৰ বাবে কৰা আক্ৰমণ হয়। আক্ৰমণ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি কৰা আক্ৰমণ। 7 মে 2025 যেতিয়া ভাৰতবৰ্ষই সাধাৰণ জনতাক যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছিলে, তেতিয়া পাকিস্তানে ভবা নাছিলে চাগে যে পাকিস্তান অকুপাইড কাশ্মীৰত ভাৰতে ৰাতিটোৰ ভিতৰতে এটেক কৰি পিনে গোটেইখন ৰঙা কৰি দিব, মিছন সেন্দুৰ চলাই দিব বুলি। এতিয়া পাকিস্তানে আন দেশসমূহৰ পৰা সহানুভূতি বিচাৰিছে। কেলৈ তেওঁলোকক সহানুভূতি কেলৈ লাগে? কাৰণ কি যেতিয়া আমাৰ মানুহ মাৰে তেতিয়া আমাৰ মানুহৰ কি ইমোশ্যন নাই নেকি? আমাৰ মানুহৰ কি সেই জীৱনৰ মূল্য নাই নেকি? এতিয়া তাহাঁতৰ কাৰণে যে ইমান সহানুভূতি লাগে কিয় মানে? আৰু মই আপোনালোকক আকৌ বুলি ক'বলৈ বিচাৰিছোঁ যে এই যে আক্ৰমণটো কৰিলে, এই আক্ৰমণটো পাকিস্তানৰ জনসাধাৰণৰ ওপৰত নাই কৰা। এই আক্ৰমণটো এই যে টেৰৰিষ্টৰ যে য'ত আপোনাৰ ঘাটি আছিলে, সেই টেৰৰিষ্টৰ ঘাটিৰ ওপৰত লক্ষ্য কৰি পিনে ইণ্টেলিজেঞ্চৰ ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি পিনেহে এই এটেকটো কৰা হৈছিলে। আৰু প্ৰায় 9টা এয়াৰ ষ্ট্ৰাইক মাৰি পিনে সেই ঘাটিসমূহ ধ্বংস কৰি দিয়া হৈছিলে। 2 यहाँ पे शहीद है, एक 16 साल की बच्ची और एक 18 साल का बच्चा। এতিয়া পাকিস্তান আৰ্মিয়ে কি কৈছে, প্ৰেছ মিট দিছে আৰু আন দেশসমূহৰ পৰা সহানুভূতি ল'বলৈ বিচাৰিছে যে আমাৰ ইমান মানুহ মৰিলে, সিমান মানুহ মৰিলে বুলি। কিন্তু যেতিয়া আমাৰ দেশৰ মানুহ মৰে তেতিয়া তেওঁলোকৰ কি দুখ নালাগে নেকি? ভাৰতৰ আৰ্মিয়ে সাধাৰণ জনতাৰ ওপৰত, পাকিস্তানৰ সাধাৰণ জনতাৰ ওপৰত এটেক কৰা নাই। ভাৰতৰ আৰ্মিয়ে সেই টেৰৰিষ্টৰ 9টা ঘাটিৰ ওপৰতহে এটেক কৰিছিলে।